এতিয়া ৰাতিপুৱা 6:30 বাজিছে। কালি ভাবিছিলোঁ সোনকালে উঠিম, তো আজি সোনকালে উঠিলোঁ। ব'লক আজিৰ দিনটো আৰম্ভ কৰোঁ। মা স্কুল যোৱাৰ পিছত ভাজি দুখন বনাব ক'লে। মই বাহিৰতে বনালোঁ, ইমান ধুনীয়া ৰ'দ দি আছিলে। বনায়ো ভাল লাগিল, খায়ো ভাল লাগিল। তাৰপিছত মই পানী দিবলৈ গ'লোঁ অকণমানি গাৰ্ডেনখনত। আনকালে মই নিদিওঁ, কিন্তু দেউতাই আজি মোক দিব কোৱাত মই পানী দিলোঁ লাহে লাহে। ইমান ভাল লাগে ফুলবোৰ। ইমান ফুল গোটাব পৰা নাই, কিন্তু যিমান পাৰিছোঁ সিমানত পানী দি গৈছোঁ। আৰু লাহে লাহে আৰু ফুল গোটাম। মই বাৰু নাথাকিম, কিন্তু মাহঁতে কৰিব। সেইটো উজ্জ্বল, সেয়া দেউতা আৰু উজ্জ্বল। দেউতা এতিয়া অফিচলৈ যাব। ময়ো পানীখিনি দি সামৰি ৰুমলৈ আহিলোঁ। ভণ্টিৰ ৰুমত খুব ধুনীয়া ৰ'দ পৰে, তো মই ভাবিলোঁ যে তাইতো নায়েই ঘৰত, ডিব্ৰুগড়ত আছেগৈ। তাইৰ ৰুমত আহি অকণমান মই কিবা কিবি চাওঁ আইপেডটোত। তাৰপৰা চাওঁ কি কৰোঁ। পঢ়ি উঠি মোৰ ভোক লাগিলে। ভোক লগাত মই আহি এনেকৈ অলপ কৰ্ণ চালাড বনাই খালোঁ। আৰু মই মাইক্ৰ'ৱেভটো 3 মিনিটৰ কাৰণে লগাই কফি বনাব লাগিলোঁ। যেতিয়ালৈকে মোৰ চালাডখিনি ৰেডি হয় কৰ্ণ চালাড, তেতিয়ালৈকে কফি বনাওঁ। তো মই খাই ভাল পাওঁ ব্ৰু, কাৰণ যেতিয়া মই নেছকেফে খাওঁ তেতিয়াই মোৰ গোটেই ৰাতিৰ টোপনি গায়ব হয়। তো তাতকৈ ভাল ব্ৰু খুৱাই ভাল। তো মই বেলেগতকৈ কফি অলপ বেলেগকৈ খাওঁ। মই কফিটো প্ৰথমে বিট কৰি খাওঁ। খানা মোৰ হৈ গ'ল ৰেডি। তো এতিয়া আমি কেইটা বাজিলে? এতিয়া আপোনাৰ 12:38 হৈছে। তো এতিয়া আমি কিবা এটা চাই আমি আমাৰ খানা খাম। আৰু দেখাত যিমান ধুনীয়া লাগিছে, খাবলৈও সিমানেই ধুনীয়া। বহুত মজা হৈছে। আপোনালোকে ট্ৰাই কৰি চাব পাৰে। মই খাই বহুত ভাল পাওঁ। তো এতিয়া মই খাব লৈছোঁ জলপান আৰু ক্ৰীম। কিন্তু তথাপিও মই ৰৈ আছোঁ, এই কালেদি দেউতা আহিব আৰু দেউতাই মোলৈ খাবলৈ কিবা এটা লৈ আহিব। এই সৰুৰ পৰা ৰৈ ৰৈ অভ্যাস হৈ গ'ল। ব'লক প্ৰথমে এইটো খাই লওঁ। তাৰপিছত বস্তু দেখাম দেই। এই দুটা কুকুৰা, সিহঁতি কেতিয়াও তলত গঁৰালত নাথাকে, সদায় এনেকৈ ওপৰত উঠি থাকে। এই দুটা মই অথনি কৈছিলোঁ ন দেউতাই কিবা আনিব বুলি।
এয়া চিকেন পেটিছ। দেউতাই অফিচৰ পৰা আহি ক'লে যে ভাগৱত পাঠলৈ যাম। ময়ো মাৰ কাপোৰ এযোৰ পিন্ধি ৰেডি হৈ ল'লোঁ। কেনেকুৱা লাগিছে বাৰু? ৰাস্তাটো ইমান ধুনীয়াকৈ চাকি দি সজাই তুলিছিলে। দেউতা ময়ো সেই ভাগৱত লৈ বুলি আহিলোঁ। শিশু দায়িত্ব পালন কৰাৰ যি সাহস আৰু ধৃষ্টতা, ভাগৱত পাঠত ইমান ধুনীয়াকৈ চাহ দিলে। তো আজিৰ ভ্লগটো মই ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। ভজন বাক্য মালা ইত্যাদি ইত্যাদি। 8, 9টা 10টালৈকে থাকা যোৱা